আজি আমাৰ প্ৰশ্ন হ'ল ইণ্ডিয়াৰ ফুল ফৰ্ম কি? এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 10 ছেকেণ্ডকৈ। আৰু যদি অধিক সময়ৰ প্ৰয়োজন হয় তেনেহ'লে ভিডিঅ'টো ৰখাই ল'ব পাৰে। আই মানে ইণ্ডিপেণ্ডেণ্ট। ইণ্ডিপেণ্ডেণ্ট মানে হ'ল স্বাধীন। দ্বিতীয় আখৰটো হ'ল এন মানে নেশ্যনেল। নেশ্যনেল মানে হ'ল ৰাষ্ট্ৰীয়। তৃতীয় আখৰটো হ'ল ডি মানে ডেম'ক্ৰেটিক। ডেম'ক্ৰেটিক মানে হ'ল গণতান্ত্ৰিক। চতুৰ্থ আখৰটো হ'ল আই মানে ইণ্টেলিজেণ্ট আৰু ইণ্টেলিজেণ্ট মানে হ'ল বুদ্ধিমান। আমাৰ লাষ্টৰ শব্দটো হ'ল এ মানে এৰিয়া আৰু এৰিয়া মানে হ'ল ক্ষেত্ৰ। এতিয়া আমি একেলগে চাওঁ আহক। আই মানে ইণ্ডিপেণ্ডেণ্ট, এন মানে নেশ্যনেল, ডি মানে ডেম'ক্ৰেটিক, আই মানে ইণ্টেলিজেণ্ট আৰু এ মানে এৰিয়া।